নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল ইউটিউব ব্লগ। আৰু পোনপ্ৰথমে সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি যাব ওলাইছিলোঁ এটা ফেমিলি পিকনিক। আহকচোন আমাৰ লগত বলক আপোনালোকে। আজি ভাল এটা হ'ব। আমি গৈ আছো, মোৰ লগত আছে মমতাজ দা আৰু এইফালে আমাৰ বৌ আছে, আদি আছে, চুনু আছে আৰু আইমণিবা আছে। আমি একেলগে আজি ভৈৰৱকুণ্ড গৈ আছো। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু সহযোগ কৰিব সকলোৱে। আৰু ভিডিঅ'টো কেনেকুৱা লাগে লাষ্টত মোক লাইক আৰু কমেণ্ট কৰি জনাব। আমি শেষ ডেষ্টিনেশ্যন পালোহি, গোটেই ভৈৰৱকুণ্ড আমি পালোহি। মোৰ লগত আছে ইয়াৰ মমতাজ দা। একদম শেষ একেবাৰে এতিয়া ভাগৰ লাগি গৈছে আৰু জেগা পাবলৈ নোহোৱা হৈ আহিছে। জেগা চাই এয়া চাওক, এইফালে চাওক মানুহ ভৰ্তি হৈ আছে গোটেইখিনি। বেয়া মানুহ ভৰ্তি, কিন্তু আজি মনত নেপেলাই না। আমাৰ সকলোৱে আজি পিকনিকত ওলাই আহিলোঁ, কিন্তু আমি মেইন বস্তুৱে অনা নাই। সেইটো হৈ গ'ল পানী অনা নাই। এতিয়া আমি কি দি বনাই খাম কোনো ঠিক নাই আৰু। এয়া নদী পানী লৈ পেলাই খাব লাগিব। বা আজি বেয়া ভিৰ হৈ আছে। মোৰ পিছফালে চাগে এয়া ভৈৰৱকুণ্ড, এইখন পাহাৰকে মানুহে দূৰ দূৰণিৰ পৰা চাবলৈ আহে। মই আহিছোঁ লগতে আৰু আমাৰ দুখন গাড়ী এনেকুৱা ধৰণৰ আহিছে। সকলোখিনি গৈ আছোঁ আমি পিকনিকলৈ বুলি। ব্ৰেকফাষ্টৰ কাৰণে ঘৰৰ পৰা অনা ডিম আৰু ব্ৰেড খাই লওঁ দে, ৰ'ব। ইয়াৰ পিছে লাল চাহ দেই, বেলেগ নহয় আকৌ। এক বিশেষ অভিযানত আমি নদীৰ কিনাৰ পালোহি। এক বিশেষ অভিযানত সেইখনে আজি ভৈৰৱকুণ্ডৰ পাহাৰ। আমি তাকে চাবলৈ কাৰণে আজি ঠেলামৰাৰ পৰা আমি ভৈৰৱকুণ্ডত উপস্থিত হ'লোহি। এয়া চাওক, আজি ক'ব লাগিব, মানিব লাগিব, ইমান মানুহ বাপ্পা ইমান মানুহ আজি। ভাল পানী এই যিখন নদী আপোনালোকে দেখিছে, এইখন ভূটানৰ পৰা আমাৰ ভাৰতলৈ বৈ আহিছে। আৰু এইখন নদী আৰু মানুহ চাওকচোন আজি। ওলাই গ'লো ইয়াৰ পৰা, ভৈৰৱকুণ্ডৰ পৰা আৰু আগত আছে চাবলগীয়া ঠাই। সেইবোৰ চাই পেলাই একেবাৰে আমি ওলাই যাম বাহিৰত। এতিয়া ভৈৰৱকুণ্ড যোৱা ৰুটটোত আমি আছোঁ। এতিয়া দেখিছে গোটেইখিনি আমি খাই বৈ ওলাই আহিলোঁ। এতিয়া ভৈৰৱকুণ্ড বোলে এইফালে কি আছে, এতিয়া আমি ভূটান গেটত আছোঁ। সেইখনে ভূটান গেট। ভূটান গেটৰ ইফালে আমি সোমাই যাম ধুনীয়াকৈ। সেইখনে হৈছে ভূটান গেট। এইখন আহিলোঁ ভূটান গেটৰ পিছ চাইড, যিখন ৱেলকাম টু ইণ্ডিয়া লিখা আছে। ইমান দূৰ আহিছোঁৱেই যিহেতু ঘৰৰ কাৰণে সস্তাতে পাই পেলাই কমলা অলপে লৈ লওঁ আৰু ভূটানৰ চিনস্বৰূপে। আপোনালোকেও আহিব, কম দামতে দি আছে, 100 টকাত 1.5 কেজি। ইয়াতকৈ কমৰো ল'ব পাৰি বাৰু।
ভূটানৰ যিখন গেটৰ পৰা ওলাই আহিলোঁ এতিয়া গৈ আছোঁ আমি ভাৰতৰ গেটৰ দিশে অলপ পাছত আমি কমলা খাই আছোঁ ভূটানৰ কমলা টেঙা টেঙা আছে মিঠা আছে ভূটানৰ কমলা আহক আপোনালোকে কিমান ধুনীয়া জেগা চাই খাব পাৰিব যিখন ইণ্ডিয়া ভাৰতৰ গেটৰ কথা কৈছিলোঁ ৱেলকাম টু ইণ্ডিয়া বুলি লিখা আছে সেইখনে মোৰ পিছত ৱেলকাম টু ইণ্ডিয়া সেইখন হৈছে আৰু শেষত ভূটান আৰু ইণ্ডিয়া গেটৰ পৰাই মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ আজি ভৈৰৱকুণ্ডৰ যিটো যাত্ৰা আছিলে বা আমাৰ যিটো পিকনিক আছিলে ইয়াতে সমাপ্ত কৰিলোঁ আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয়